হৰ হৰ মহাদেৱ ওম নমঃ শিৱায়। শাওনৰ সোমবাৰকেইটা মই কি ধৰণে পূজা কৰোঁ, কি নীতি নিয়ম মানি চলোঁ আৰু কি খাওঁ কি নাখাওঁ ইত্যাদি সকলো কথা মোৰ পেজৰ কেইগৰাকীমান দৰ্শকে জানিব বিচাৰিছিলে। গতিকে আজি এই ভিডিঅ'টো মই আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টোৰ প্ৰথমতে সকলোকে অনুৰোধ কৰোঁ, সকলোৱে যে একে নিয়ম নীতি পালিম তেনেকুৱা কথা নহয়। মোৰ নিয়ম বেলেগ, কাৰোবাৰ নিয়ম বেলেগ। গতিকে মই দিয়া এই ভিডিঅ'টোৰ ওপৰত ভিত্তি কৰি কোনেও যাতে বিতৰ্কমূলক মন্তব্য নিদিয়ে তাৰ বাবে কিন্তু মই বিনম্ৰ অনুৰোধ জনালোঁ। আৰু এটা অত্যন্ত দৰকাৰী কথা দৰ্শকসকল, আধ্যাত্মিক দিশত মই কিন্তু নিজকে দক্ষ বুলি একেবাৰেই নাভাবোঁ। মই যিখিনি নীতি নিয়ম পালন কৰোঁ সেইখিনি সৰুৰ পৰা ডাঙৰসকলক দেখি শিকিছোঁ আৰু লগতে আমাৰ সনাতন ধৰ্মৰ বিভিন্ন পৌৰাণিক মূল্যৱান গ্ৰন্থ যেনে শিৱ পুৰাণ, বেদ, উপনিষদ আদিত উল্লেখ থকা আধ্যাত্মিক কথাৰ পৰা বৰ্তমানো শিকিবলৈ চেষ্টা কৰি আছোঁ। মই ভাবোঁ নজনাকৈ নীতি নিয়ম পালন কৰাতকৈ সেই নীতি নিয়মৰ আঁৰত কি পৌৰাণিক কাহিনী লুকাই আছে বা সেই নীতি নিয়মৰ অন্তৰালত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে জানি বুজি সেই নীতি নিয়মখিনি পালন কৰিলে মনটোও ভাল লাগে বা আমি জানি পালন কৰিছোঁ তেনেকুৱা এটা মনত ভাৱ আহে। গতিকে আহকচোন বাৰু ভিডিঅ'টো নিশ্চয় শেষলৈকে চাই থাকক। আশা ৰাখিলোঁ ভিডিঅ'টো নিশ্চয় কাৰোবাৰ অকণমান টিকলামান হ'লেও কামত আহিব। মই ৰাতিপুৱা উঠিয়ে অকণমান য়োগা আৰু এক্সাৰচাইজ কৰোঁ। যিহেতু সোমবাৰে লঘোণে থাকোঁ গতিকে মই সোমবাৰে এক্সাৰচাইজ নকৰোঁ, অকণমান য়োগা কৰোঁ। কৰি মই সদায় ৰাতিপুৱা 1 লিটাৰ কুহুমীয়া পানী খাওঁ। সোমবাৰেও ৰাতিপুৱা ধুনীয়াকৈ বহি লৈ পানী লিটাৰ শান্তিমতে খাই শেষ কৰোঁ। আৰু তাৰপাছত ঘৰ যি সৰা মোচা দৈনন্দিন কাম থাকে সেইখিনি মই কৰি লওঁ। তাৰপাছত গা পা ধুই উঠি মই এটা কাম কৰোঁ, বাতিত অকণমান পানী দিওঁ, গৰম নকৰা 2 টোপালমান এৱা গাখীৰ দিওঁ, চাউল দিওঁ, তুলসীৰ আগ এটা দিওঁ, সোণ দিওঁ আৰু ৰূপ দিওঁ। তাৰপাছত এই পানীখিনি মই গোটেই ঘৰতে ছটিয়াওঁ। আলনাৰ কাপোৰ, বিচনাৰ কাপোৰ, নিজৰ গাটো ছটিয়াওঁ, মানে মানুহৰ গাটো ছটিয়াওঁ, কাপোৰ কানি বয় বস্তু যিমান আছে সকলোতে ছটিয়াওঁ। ইয়াৰ কাৰণটো হৈছে এই পানীখিনি পবিত্ৰ পানী বুলি ধৰা হয়। আৰু যেতিয়া আমি মন্দিৰলৈ যাওঁ যি সাজ কাপোৰ পিন্ধি যাওঁ সেইযোৰ বাৰু ধুই যাওঁ, কিন্তু এইটোতো সম্ভৱ নহয় যে ঘৰৰ গোটেই বস্তুকে ধুম মানে। গতিকে এই পানীখিনি য'ত য'ত পৰে সেইখিনি পবিত্ৰ হোৱা বুলি ধৰা হয়। আৰু এই কামটো কোনে কোনে কৰে ক'বচোন বাৰু কমেণ্ট কৰি। ঘৰৰ মন্দিৰত পূজা নকৰাকৈ কেতিয়াও বাহিৰৰ মন্দিৰত পূজা কৰিব যাব নাপায় বুলি কয়, মানে ঘৰৰ মন্দিৰৰ ভগৱানজনক অপমান কৰা হয় বুলি কয় তেতিয়া। আমাৰ ঘৰত 2টা মন্দিৰ আছে, এটা কৃষ্ণ প্ৰভুৰ, আন এটা শিৱ বাবাৰ মন্দিৰ আছে। আৰু আমাৰ ঘৰতে নিজে নিজে অপৰাজিতাৰ ফুল হয়। আৰু যিহেতু অপৰাজিতা ফুল শিৱ বাবাৰ এবিধ প্ৰিয় ফুল, গতিকে এই ধৰণে মই অপৰাজিতা ফুল ছিঙি লৈছোঁ ঘৰৰ গছডালৰ পৰা। আমাৰ ঘৰৰ শিৱ মন্দিৰটোত আমি বৰ্তমান শিৱলিংগ ৰাখিব পৰা নাই। যেতিয়া শিৱ বাবাই এইখিনি আশীৰ্বাদ কৰে তেতিয়া নিশ্চয় ৰাখিম বাৰু। গতিকে এই বগা ফুলজোপাও বৰ ধুনীয়াকৈ শিৱ মন্দিৰটোৰ কাষতে হৈছে। মই ছিঙা অপৰাজিতা ফুল আৰু বগা ফুলেৰে বাবাক বৰ ধুনীয়াকৈ পূজা কৰিলোঁ। পূজা কৰি এতিয়া আমি ঘৰৰ ওচৰতে থকা এটা জাগ্ৰত শিৱ মন্দিৰলৈ যাম। আৰু মন্দিৰটোলৈ বুলি এয়া আমাৰ ঘৰৰে অপৰাজিতা ফুল লৈ লৈছোঁ, কিনা এৱা গাখীৰ লৈ লৈছোঁ আৰু বেলপাত লৈ লৈছোঁ। আৰু এয়া মন্দিৰটোলৈ আহি পালোঁ। মন্দিৰটো বাৰু আপোনালোকে চিনি পাইছেনে? আমি ৰাতিপুৱা বহুত বেছি সোনকালে আহিছিলোঁ, গতিকে ভিৰ মানে নাই বুলিয়ে ক'ব পাৰি। মন্দিৰটো আছে বজালিৰ জালিখাটা নামৰ ঠাইডোখৰত। ইয়াতে এটা জাগ্ৰত বিষ্ণু মন্দিৰ আৰু শিৱ মন্দিৰো আছে। সকলোতকৈ ডাঙৰ কথা এই ঠাইখনত এছিয়াৰ সৰ্ববৃহৎ গছ এডাল আছে। এই ঠাইখনৰ লগত পৌৰাণিক বহুত কিবা কিবি কাহিনী জড়িত হৈ আছে। মই বাৰু এদিন বিতংকে আপোনালোকক এই বিষয়ে জনাবলৈ নিশ্চয় চেষ্টা কৰিম। এইডালে হৈছে সেই সৰ্ববৃহৎ গছডাল। যেতিয়া আমি কোনোবা মন্দিৰলৈ পূজা কৰিব যাওঁ সদায় এনেকুৱা মন্দিৰলৈ যাব লাগে বুলি কোৱা হয় যি মন্দিৰত মানে ৰীতি নীতি অনুযায়ী নিয়মত মানে পূজা কৰা হয়। আৰু তেনেকুৱা পূজা কৰা শিৱলিংগবোৰ শক্তিশালী শিৱলিংগ বুলি কোৱা হয়। যি শিৱলিংগত পানীয়ে নপৰে, পূজাই নহয়, তেনেকুৱা শিৱলিংগত তাৰমানে শক্তি ইমান বেছি নাথাকে বুলি কোৱা হয়, বা তেনেকুৱা শিৱলিংগক নিৰ্জীৱ শিৱলিংগ বুলি কোৱা হয়। গতিকে অনুৰোধ কৰিলোঁ কাৰোবাৰ ঘৰৰ ওচৰে পাজৰে যদি শিৱলিংগ আছে যাতে শিৱলিংগটো অন্ততঃ শুকাই হ'লেও নাথাকে মানে। এনেদৰে মন্দিৰলৈ আহিলে এওঁ আৰু মই একেলগে আহোঁ। আৰু আমি দুইজনে অসমীয়া জাতীয় পোচাক পিন্ধি আহোঁ। এওঁ ধুতি, মই চাদৰ মেখেলা পিন্ধি আহোঁ। একদম প্ৰথমতে মই এয়া শিৱলিংগত গণেশ বাবা, কাৰ্তিক, অশোক সুন্দৰী আৰু মা পাৰ্বতীক পানী দি ল'লোঁ। তাৰ পাছত মই শেষত শিৱলিংগটোত মানে শিৱ বাবাক পানী দিছোঁ। ইয়াৰে আগৰ ভিডিঅ' এটাতো কৈছিলোঁ শিৱলিংগত শিৱ বাবাৰ লগতে শিৱ বাবাৰ গোটেই পৰিয়ালটোৱে থাকে। প্ৰথমতে মই পানী দি ল'লোঁ, তাৰপিছত এয়া মই এৱা গাখীৰ দিছোঁ, মানে গৰম নকৰা গাখীৰ দিছোঁ। শিৱলিংগত গাখীৰ ঢালিলে একে লেঠাৰিয়ে ঢালিব লাগে, মানে এবাৰ ঢালিলোঁ, অকণমান ৰখিলোঁ আৰু ঢালিলোঁ, ৰখিলোঁ, এনেকুৱা কৰিব নাপায় বুলি কয়। যদি মই দৈ, মৌ, ঘিউ, চেনি দিলোঁ হয়, এই এৱা গাখীৰ দিয়াৰ পাছতে মই সেইখিনিও দিলোঁ হয়। আৰু এতিয়া দিম মই শিৱলিংগত বেলপাত। বেলপাতটো মই কেনেকৈ দিছোঁ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে চাগে। ওলোটা ফালে শিৱলিংগত মানে বেলপাত দিব নাপায় বুলি কয়। আৰু বেলপাত সদায় এইটো পৰিমাণত দিব লাগে, হয় 1টা, হয় 3টা, হয় 5টা, মানে বেজোৰ হিচাপত দিব লাগে। কৰিলে সৰ্বোচ্চ 108টা বেলপাত দিব পাৰি। বেলপাত দিয়াৰ পিছত ফুলখিনি দিলোঁ, তাৰপিছত পানী দিলোঁ। আৰু শিৱলিংগত যেতিয়া আমি কিবা এই ধৰণে সমৰ্পণ কৰোঁ প্ৰথমে পানী দিব লাগে আৰু সকলো বস্তু দি উঠাৰ পিছত শেষত আকৌ পানী দিব লাগে বুলি কোৱা হয়।
আৰু এটা কথা দিয়ক, শিৱলিংগত কিন্তু শিৱ বাবাই শুদ্ধ অন্তৰেৰে এঘটি পানী ঢালিলেও সন্তুষ্ট হয়। আচলতে শিৱ বাবাক পূজা কৰাৰ ক্ষেত্ৰত তেনেকুৱা নিয়ম নীতি একো নাই। বাবাই খালি অন্তৰৰ পৰা কোনে পূজা কৰিছে শুদ্ধ অন্তৰেৰে সেইটোহে মানে বিচাৰে। এটা বেলপাত এঘটি পানী দিলেও শিৱ বাবা কিন্তু ভক্তজনক মানে ভক্তজনৰ ভক্তিৰ প্ৰতি সন্তুষ্ট হয় বুলি ক'ব পাৰি। আৰু এটা কথা, এইখিনি কথা মই কিন্তু আমাৰ ভীমাশংকৰ জ্যোতিৰ্লিংগ আছে যে গুৱাহাটীৰ পামহিত তাৰ দেওজনৰ পৰা শিকিছোঁ। সদায় ভগৱানক প্ৰথমতে ফুল বেলপাত এইখিনি দি ল'ব লাগে। এইটোক শৃংগাৰ কৰা বুলি কোৱা হয়। এতিয়া মই শৃংগাৰ কৰিলোঁ, শৃংগাৰ কৰি উঠিহে এতিয়া মই ধূপ চাকি দিম। মানে আগতে ধূপ চাকি নহয়, আগতে এই ধৰণে যি যি সমৰ্পণ কৰিব লগা আছে বা শৃংগাৰ কৰিব লগা আছে এইখিনি কৰি উঠিহে ধূপ চাকি দিব লাগে। আমি গৈছোঁ মন্দিৰত দুজন। প্ৰথমতে এওঁ যিখিনি বাবাক দিবলগীয়া আছিলে সেইখিনি দি লৈছে, তাৰ পাছত মই দিছোঁ। এতিয়া চাকি ধূপখিনি জ্বলাইছোঁ আৰু চাকি ধূপ দিলে চাকি ধূপখিনি জ্বলাই উঠি সদায় এবাৰ বাবাক এই ধৰণে বা যিকোনো ভগৱানকে এই ধৰণে আৰতি কৰি দিব পাৰিলে মানে ভাল হয় কথাটো। এই ধৰণে চাকিত তেল দি উঠাৰ পিছত পেকেটটোত যদি তেল ৰৈ যায়, মই সদায় মন্দিৰৰ যি মেইন চাকি থাকে সেই মেইন চাকিত কিন্তু মই অকণমান তেল দি থৈ আহোঁ। এতিয়া কৰিম মন্দিৰত আচল কাম, মন্ত্ৰ উচ্চাৰণ। আমাৰ সনাতন ধৰ্মত বা হিন্দু ধৰ্মত যিবিলাক মন্ত্ৰ আছে সেই প্ৰতিটো মন্ত্ৰৰ উচ্চাৰণতে বহুত শক্তি নিহিত হৈ থাকে। আৰু এটা কথা দৰ্শকসকল, আপোনালোকে মোৰ কাপোৰ সাজ বেলেগ বেলেগ দেখি আছে হয়নে? আচল কথাটো হৈছে এই সকলো ভিডিঅ' ক্লিপ কিন্তু এদিনৰে নহয়। কাৰণ যেতিয়া আমি লঘোণে থাকোঁ, মন্দিৰত যাওঁ, যদি মই ভিডিঅ'ই কৰি থাকোঁ ঈশ্বৰক আৰাধনা কৰিমনো কেনেকৈ হয়নে? গতিকে শাওণ মাহৰ যিকেইটা সোমবাৰ গুচি গ'ল সদায় অলপ অলপকৈ ভিডিঅ' কৰি থৈ দি এইখিনি মই আজি লগাই দিছোঁ। কাৰণ কিয়, ভিডিঅ' মোক এওঁহে কৰি দিব। এওঁ যদি ভিডিঅ' কৰি থাকে এওঁনো প্ৰাৰ্থনা কেতিয়া কৰিব? আশা কৰোঁ মই কি ক'ব খুজিছোঁ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। ব্ৰত ৰাখিলে লঘোণে থাকি মন্দিৰত গৈ ধূপ চাকি জ্বলোৱাৰ লগতে আমি যদি ধ্যান কৰিব পাৰোঁ আৰু বিভিন্ন ধৰণৰ মন্ত্ৰসমূহ উচ্চাৰণ কৰিব পাৰোঁ, তেতিয়া সেই ব্ৰতটো বেছি ফলপ্ৰসূ হয়। এওঁ আৰু মই আমাৰ দুইজনৰে মোবাইলত বিভিন্ন ধৰণৰ মন্ত্ৰসমূহ ছেভ কৰি থৈ দিওঁ, যাতে যেতিয়াই কোনোবা মন্দিৰত যাওঁ আমি মন্দিৰত গ'লে সেই মন্ত্ৰসমূহ উচ্চাৰণ কৰিব পাৰোঁ। আৰু মই এই ধৰণে মন্দিৰত পাঠ কৰোঁ আপদ উদ্ধাৰ, লগতে অষ্টতৰ শতনাম, মহামৃত্যুঞ্জয় মন্ত্ৰ ইত্যাদি। লগতে 108 বাৰ ওম নমঃ শিৱায়ো নিশ্চয় জাপ কৰোঁ। চাগে কৈছোঁ, মন্দিৰত বহি এই ধৰণে মন্ত্ৰ উচ্চাৰণ কৰাৰ সমান সুখ এই পৃথিৱীত একোৱেই নাই। বহুত বেছি ভাল লাগে। কোনে কোনে মোৰ দৰে এই ধৰণে কৰে ক'বচোন বাৰু কমেণ্ট কৰি। আৰু ইয়াৰে আগৰ সোমবাৰে জালিখাটাৰ মন্দিৰলৈ যাওঁতে এওঁক লগ পাইছিলোঁ। এওঁ মোৰ ভিডিঅ' চাই বুলি কৈছিলে। এখেতক লগ পাই মোৰ যথেষ্ট ভাল লাগিছিলে। এবাৰ আপোনাৰ নামটো কৈ দিম। জ্যোতিকা ডেকা। তিহুত ঘৰ। এনেকৈ কেতিয়াবা মন্দিৰত আহিলে কাৰোবাক লগ পাওঁ যে বা বেলেগ ঠাইতো বহুত ভাল লাগিলে। আপোনাক লগ পাই বহুত মই চাওঁ, সদায় চাওঁ। এতিয়া আহোঁ খোৱা বোৱাৰ কথালৈ। দিনটো এওঁ আৰু মই ফল আৰু পানী খায়ে অতিবাহিত কৰোঁ। মানে ফল খুব কমহে খাওঁ, ভোক লাগিলে খাওঁ, নহ'লে বেছিভাগ পানীয়ে খাই থাকোঁ মানে। আৰু ৰঙা চাহ খাওঁ চেনি দিয়া। আৰু সন্ধিয়া বেলি ডুবোৱাৰ পিছত এওঁ আৰু মই সম্পূৰ্ণ সাত্বিক আহাৰ গ্ৰহণ কৰোঁ। সাত্বিক আহাৰ মানে যি আহাৰত মাছ, মাংস, কণী, নহৰু, পিঁয়াজ, মাহৰ দাইল, মচুৰ দাইল একেবাৰেই নাথাকে আৰু যি খাদ্য বাহি নহয়। আৰু এটা কথা দৰ্শকসকল, আমাৰ ফালে নিয়ম আছে, যেতিয়া মানুহ ঢুকালে হবিজ ভাত কৰা হয়, সেই হবিজ ভাত আৰু ঈশ্বৰৰ নামত ব্ৰত ৰাখি গ্ৰহণ কৰা এই ভাতৰ মাজত পাৰ্থক্য আছে। মানে হবিজ ভাতত তেল আৰু হালধি বা মছলা দিয়া নহয়, কিন্তু ঈশ্বৰৰ নামত লঘোণে থাকি গ্ৰহণ কৰা ভাতত তেল আৰু হালধি দিব পাৰি। গতিকে মই খোৱা খাদ্যসমূহত নিশ্চয় আপোনালোকে তেল আৰু হালধি দেখিছে। যদি অতি বেছি দৰকাৰী কাম নাথাকে মই কলৈকো ওলাই নাযাওঁ, দিনটো ঘৰতে থাকোঁ। ঘৰলৈ আহিও নিজকে যিমান পাৰোঁ যোগাত্মক আৰু আধ্যাত্মিকভাৱে সক্ৰিয় ৰাখিবলৈ চেষ্টা কৰোঁ। আৰু ইউটিউবত সদগুৰু বা তেনেকুৱা জনা শুনা গুৰুসকলে যিবিলাক ধৰক শিৱ পুৰাণ, বেদ, উপনিষদৰ কথা কয় সেইবিলাকে চাই থাকিবলৈ মই চেষ্টা কৰোঁ। গতিকে এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টোৰ কথা। আশা ৰাখিলোঁ ভিডিঅ'টো নিশ্চয় কাৰোবাৰ অকণমান হ'লেও কামত আহিছে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব বুলিও আশা ৰাখিলোঁ। ঠিক আছে বাৰু, তেতিয়াহ'লে মোৰে কোনোবা এটা অন্য ভিডিঅ'ত অতি সোনকালে আপোনালোকক আকৌ লগ পাই আছোঁ। ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ।